লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনৰ বাবে বেল আইকনটো প্ৰেছ কৰক ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM মত সময় হৈ গল weekend special show Red FM Love Story আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজি যিখন চিঠি হাতত লৈছো সেই চিঠিখন আহিছে গুৱাহাটীৰ পৰা পঠিয়াইছে ৰূপমে তেওঁ লিখিছে ৰূপম আৰু দুবৰীৰ ট্ৰু লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা প্ৰেম এজাক ধুমুহা এই ধুমুহা কাৰ জীৱনলৈ কেনেদৰে আহে কোনেও গম নাপায় মোৰ জীৱনলৈও এই ধুমুহাজাক আহিল আৰু মোক একেবাৰে নিশেষ কৰি পেলালে পাহিবা মা দেউতাৰ মৰমৰ লৰাটো আজি অবাধ্য সন্তান হৈ পৰিল এইবোৰৰ এটাই কাৰণ মোৰ হৃদয়ৰ জোনাকী তৰা দুবৰীৰ কাৰণে দুবৰী মোৰ লগত একে ক্লাছতে পঢ়ে মোৰ লগত তাইৰ বয়স প্ৰায় একে আমাৰ ঘৰৰ ওচৰতে তেওঁলোকৰ ঘৰ কিন্তু মই সৰুৰ পৰাই দুবৰীক লগ পোৱা নাছিলো কাৰণ মই সৰুতে মামাহঁতৰ ঘৰত থাকি পঢ়িছিলো ক্লাছ 6 পাওঁতেহে মই ঘৰলৈ আহিলো আৰু তেতিয়াৰ পৰাই মই দুবৰীক লগ পাইছিলো কিন্তু মোৰ আৰু দুবৰীৰ মাজত মাতবোল হোৱা নাছিলে দুয়োজনে মুখামুখি হলেও লাজত তলমূৰ কৰিছিলো এনেকৈ দিনবোৰ গৈ থাকিলে আমি দুয়োজন ক্লাছ 10 পালো আৰু তেতিয়াই ভগৱানৰ আশীৰ্বাদত আমি একেটা ক্লাছতে টিউচন কৰিছিলো তেতিয়াৰ পৰাই আমাৰ দুয়োটাৰ মাজত ফ্ৰেণ্ডশ্বিপ এটা হৈ উঠিলে টিউচনত আহোঁতে যাওঁতে আমি প্ৰায় একেলগে আহিছিলো যেহেতু মেট্ৰিক পৰীক্ষাৰ আগত স্কুল বন্ধ হয় স্কুল যোৱা সময়খিনি মই আৰু দুবৰীয়ে ঘৰৰ ওচৰত থকা নামঘৰটোৰ সন্মুখত কথা পাতি কটাইছিলো কি হল একদম মনছত মাৰি আছে যে নাই একো নাই বুলি কৈছা মনটো মাৰি আছে আৰু নাই বিশেষ এনেকুৱা একো নহয় এনে আৰু কিবা এটাতো হৈছে একচুৱেলি হোৱাটো হৈছে দেউতাৰ গা বেয়াও সেইটোতো গম পাইছিলো বাৰু বেছি বেয়া নেকি এটা বেছিয়ে বেয়া দেখোন মানে ইমান স্বাস্থ্যটো পৰি আহিছে নহয় চিন্তাই লাগিছে হস্পিটেললৈও লৈ যাব লাগে পৰীক্ষাও পাইছেহি মোৰ মায়েও টেনশ্যন লৈছে আৰু মায়ে কৈছে যে মোক জেঠাৰ ঘৰত থাকি পঢ়িবলৈ সেইটোৱে আৰু ভাল লাগি থকা নাই একো তেতিয়াহ'লে তোমাক দেখা নাপাম মই এইকেইদিন পিছে উপায়তো নাই ন পঢ়িবতো লাগিব পিছে এটা কথা কোৱাচোন কি মেট্ৰিকৰ পিছত তুমি কি কৰিম বুলি ভাবিছা মইতো ITIত যাম বুলি ভাবিছো যদি ITI নহয় ডাইৰেক্ট ডিফেন্স কিবা এটা হ'ব আৰু ডিফেন্স অঁ ডিফেন্সে মোৰ একদম ভাল নালাগে কিয় এই চোৱা না মানে কেতিয়া আহে কেতিয়া যায় ঘৰলৈ আহিবনে নাহে সেইটোৰ কোনো অনিশ্চয়তা মানে কিবা সেইকাৰণে কিবা ভাল নালাগে এতিয়া বাদ দি এইবোৰ চিন্তা কৰিব নালাগে ভালকে পঢ়া শুনা কৰা যোৱা জেঠাই ঘৰত থাকি ভালকে পঢ়িবা তেতিয়াহ'লে তুমিও ভালকে পঢ়িবা বাই 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 সো আজি আমি শুনি গৈ থাকিম ৰূপম আৰু দুবৰীৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা 93.5 Red FM बजाते रहो Red FM Love Story आरजे पाहिर होइते Super Hits 93.5 Red FM ত মই সবনৰ খুদে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেশাল শো Red FM Love Story শুনি আছে আজি ৰূপমৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা আগলৈ লিখিছে আমাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল দুবৰীয়ে নিজৰ জেঠায়েকৰ ঘৰৰ পৰা পৰীক্ষা দিলে ময়ো 50% পোৱাৰ আশাত ভালদৰে পঢ়িলো কাৰণ মই ডিসাইড কৰিছিলো যে মই ITI পঢ়িম আমাৰ পৰীক্ষা চলি থকাৰ সময়তে দুবৰীৰ দেউতাকৰ মৃত্যু হয় সেদিনা মোৰ বহুত দুখ লাগিছিল তাইৰ সেই কান্দোনৰ মুখখন দেখি মই একেবাৰে ৰব পৰা নাছিলো দেউতাকৰ মৃত্যুৰ পিছত সিহঁতৰ ঘৰত মাক আৰু দুবৰীয়ে অকলশৰীয়া জীৱন কটাবলৈ ধৰিলে অৱশেষত 2014 চনৰ মে'ৰ 28 তাৰিখে আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিলে মই সেকেন্ড ডিভিজন পালো আৰু দুবৰীয়ে থাৰ্ড ডিভিজন পালে মই সেকেন্ড ডিভিজন পোৱাৰ বাবে মা দেউতাই বহুত গালি পাৰিলে কি হল ৰিজাল্ট ৰিজাল্ট কি হল ৰিজাল্ট সেকেন্ড ডিভিজন লাজ নেলাগে সেকেন্ড ডিভিজন বুলি ক'বলে তহঁতক এনে ইমান খোপা সা সুবিধা দিলো অৱশেষত কৰিলিগৈ হেয়া সেকেন্ড ডিভিজন লৈ তই এনেকৈ হাঁহি মুখে যে ঘৰলৈ আহিছ লাজ লগা নাই অকণমানো সেকেন্ড ডিভিজন নেপাই কি পাবহি হৈ নামঘৰৰ সন্মুখত আনৰ ছোৱালীৰ লগত কথাই পাতি থাকে কি নাম আছিল তাই শুনিছো পৰি লগত কথা পাতি থাকে পঢ়া শুনাত মন নাই দুইটাকে একদম এনেকুৱা গৰু পিটন দিম গম পাই যাবি সেইদিনা সেইবোৰ কাৰণে দেউতা পঢ়াই কথা মুখে মুখে নালাগিবি দেউতাৰ লগত দেউতাই কি কৈছে কথাটো শুন আৰু ইমান যদি পঢ়িবলৈ মন নাই পথাৰলৈ ওলাবি মোৰ লগত হাল বাবিকে হ'ব এইবাৰ যি হ'ল হ'ল আৰু কি এইবাৰ যি হ'ল হ'ল মানে
নেক্সট আৰু পঢ়া ফালিবহি একেবাৰে লোকৰ ঘৰৰ ছোৱালী কাৰ ঘৰত গাভৰু ছোৱালী আছে এইবোৰ বিচাৰি ফুৰিবিকে ক'ৰ পৰা ৰিজাল্ট ভাল হ'ব মোৰ ইমান বেয়া এইবোৰ কি কথা মুখে মুখে দেউতাৰ লগত লাগিছ ৰুমলৈ যা এতিয়া ৰুমলৈ যা যা এইটো সময়ত মা দেউতাৰ অকল এটাই চিন্তা সেয়া হৈছে আমাৰ কেৰিয়াৰ আমাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পঢ়া যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে মা দেউতাৰ এটা ডাঙৰ চিন্তা থাকে কাৰণ পঢ়া শুনাৰ লগত আমাৰ লাইফটো জড়িত হৈ থাকে চ' ৰিজাল্ট বেয়া হ'লে স্বাভাৱিকভাৱে মা দেউতাই আমাক খং কৰিবই আৰু ঠিক তেনেকুৱাই হ'ল ৰূপমৰ ক্ষেত্ৰতো চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে N93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM with Monsa Bhumi Kode Pahi. Khuniya se apni weekend special show Red FM Love Story. Khuniya se Rupamar Love Story. PREM AAJAK DHUMUHA. Agalo jao dekhise. Moi ekhon college admission lolo. Duboriye an ekhon college admission lole. Moi ebar bhaldore পঢ়িম বুলি মনতে সংকল্প লৈছিলো. দুবৰি আৰু মোৰ লাহে লাহে লগ হোৱাটো কমি আহিল. যিহেতু আমি দুয়ো বেলেগ বেলেগ কলেজলৈ গলো. মই আৰু দুবৰি দুয়োজনেই চাইকেল লৈ কলেজলৈ গৈছিলো. মই সদায় কলেজলৈ যাব ওলাই আহি দুবৰিহঁতৰ বাটত ৰখিছিলো আৰু প্ৰায় আধা কিলোমিটাৰ বাট একেলগে আহি আমি বেলেগ বেলেগ হৈ যাব লাগিছিল এনেদৰে মই তাইক সদায় লগ কৰিছিলো কেতিয়াবা কেতিয়াবা খোজকাঢ়ি আহিছিলো কেতিয়াবা কলেজৰ ক্লাছ মিছো হৈছিল কিন্তু তথাপি মই তাইক প্ৰেমৰ প্ৰস্তাৱ দিব পৰা নাছিলো কাৰণ তাই মোক কৈছিলে ইমান দেৰি কৰিলে যে আছে আৰু দেৰি হ'ল শুনাচোন তুমি যে সদায় সদায় আহি এনেদৰে ৰৈ থাকা মানে না তুমি নিজে ভাবাচোন কথাটো ভালতো নেদেখে ন তাত বেয়া দেখিবলৈ কি হ'ল মই কেলেকে যাওঁ তোমাৰ লগত আৰে বেয়া কিয় নেদেখিব কোৱাচোন ঘৰৰ মানুহ তোমাৰ কিবা প্ৰব্লেম হৈছে তেতিয়ালে নাহো আৰু আজি মোৰ একো প্ৰব্লেম হোৱা নাই মোৰ একোৱেই প্ৰব্লেম হোৱা নাই কিন্তু তুমি নিজে এবাৰ ভাবি চোৱা না তুমি সদায় সদায় আহা এনেদৰে মোৰ বাবে ৰোৱা মই তোমাৰ লগত যাওঁ মানুহে কি বুলিব আৰু এটা কথা কি জানা তোমাৰ মা দেউতাই মোক বৰ এটা ভাল নাপায় সেইটো মই জানো আৰু তাতে যদি তুমি তোমাৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপ আছে মই ভাল পাওঁ মই তোমাক চুজ কৰিছো তাত মা দেউতাই ক'বলৈ কি আছে আৰু মানুহেনো কি বেয়া দেখিব আমি ফ্ৰেণ্ড হয় ভাল মই জানো কিন্তু আমাৰ এই বন্ধুত্বৰ কথা চিন্তা কৰিয়েতো মই কৈছো কাইলৈ পঢ়িলে মানুহে বেছিকৈ কোৱা হ'ব আৰু কোৱা কৈবোৰ বাঢ়ি যোৱাৰ লগে লগে আমাৰ বন্ধুত্বটোও নাথাকিব ন হ'ব দিয়া তুমি ইমান চিন্তা কৰিব নালাগে এই বন্ধুত্ব কেতিয়াও নাইকিয়া নহয় মই যেতিয়ালৈকে থাকিম বোলা এতিয়া এক্সাম আই থাকিব নালাগে নহ'লে মোৰ আকৌ আজি ক্লাছ মিছ হ'ব নহয় বোলা তোমাৰ কাৰণেতো বহুত ক্লাছ মিছ হৈছে যা বোলা দুবৰি আৰু ৰূপমৰ যিটো ফ্ৰেণ্ডশ্বিপ সেইটো দুবৰিয়ে এৰিব বিচৰা নাই शी ডাজন্ট ৱান্ট টু ব্ৰেক দ্য ফ্ৰেণ্ডশ্বিপ আৰু কেতিয়াবা এনেকুৱা হয় when you are good friend with someone you don't want to bring anything else in that relationship it's always friendship তাতকৈ হয়তো বেলেগ একো ফিলিংছ নাথাকে so that is all you want a true friendship সাগৈ গৈ থাকিম আজি ষ্টৰীৰ সৈতে N93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM od Monsa Bhumi Kode Pahi. Khuni ase apni weekend special show Red FM Love Story. Khuni ase Rupamar Love Story. PREM AAJAK DHUMUHA. Agale ta likhise. Pahiba dinbor enedore goi thakile. College-le jaote khodai moi taik log korisilo. Kotha patisilo. Kintu premor prostab dibo pora nasilo. Mor bhoy lagisil moi taik bhal pao boli kole hoyto tai friendship o break kori dibo. Edin hothat muk duboriye phone korile. Tar agot kintu duborir phone number mor tat nasile. দুবৰিয়ে মোক ফোন কৰি ক'লে যে মই তাইক এবাৰ লগ ধৰিব লাগে মই গলো তাইৰ কাষলৈ দুবৰিয়ে একেবাৰে বহুত দুখ মনে বহি আছিলে এ ভয় নাখালে যে নাখাওতো কিয় কি হ'ল কোৱা কেলে মাতিলা তেতিয়ালে চোৱা ৰূপম তুমি মোক লগ কৰিবলৈ আৰু এনেকৈ নাহিবা প্লিজ প্ৰথমতে মাতিবা তাৰপিছত ক'বা লগ কৰিবলৈ নাহিবা এইটো ক'বলৈকে মাতিছিলোঁ চোৱা মই বৰ ভাল ছোৱালী নহয় কোনে ক'লে গোটেই গাঁৱৰ মানুহে এই বুলিয়ে জানে আৰু তোমাৰ মা দেউতাইও মোক ভাল নাপায় সেইটোতো তুমি জানাই মা দেউতাই কেৰেক্টাৰ চাৰ্টিফিকেট দিয়ে বুলি মই আগৰ জানো চাবই শুনিতো লোৱা তুমি ভালদৰে মোৰ কথাখিনিতো নাজানা ন কি হ'ল কিনো নাই প্লিজ তুমি নাহিবা আৰু এনেকৈ নাহো বাৰু ঠিক আছে কি হ'ল কি আমাৰ টিউশ্যনৰ ছাৰ যে কমল ছাৰ কি তেওঁ মোক বহুত দিনৰ আগতে প্ৰপ'জ কৰিছিলে আচ্ছা সেইটো কাৰণে ইমান কমল ছাৰৰ লগত কথা তোমাৰ শুনা পাওঁ য'তে আৰু সেইটোৰ কাৰণে মই ইমানেই এতিয়া বদনামী হৈ পৰিছো যে তুমি যদি এতিয়া মোৰ লগত কথা বতৰা আৰম্ভ কৰা তোমাৰো বদনাম হ'ব আৰু মই সেইটো নিবিচাৰো প্লিজ তুমি নাহিবা ৰ'বা কাহটো মাৰি লৈছো তাৰমানে কথাটো এনেকুৱা তোমাক ফ্ৰেণ্ডশ্বিপ কৰিছে এইটো মোৰ চইচ
এইটো বেলেগৰ লগত মোৰ একো কথাই নাই মোৰ মা দেউতা আৰু মই জানো নহয় তোমাক চোৱা কমল ছাৰে তোমাৰ প্ৰপ'জ কৰিছে তুমি না কৈছা তাত কি কথা আছে কিন্তু যিখিনি বুবা ওলাব লাগে সেইখিনিতো ওলালে ন ৰূপম আৰু চোৱা তুমি এটা ৰিচ ফেমিলিৰ হ'ব দিয়া এইবোৰ কথা গাই নাথাকিবা এইবোৰ চোৱা তোমাৰ যে থাকিলেও মন নাই তুমি ৱেল দুবৰীয়ে এটা চিটুৱেশ্যন ফেচ কৰিছিল আৰু সেই চিটুৱেশ্যনটো তাই কাৰো সৈতে শ্বেয়াৰ কৰিব পৰা নাছিলে বাট চিন্স ৰূপম ৱাজ হাৰ থ্ৰু ফ্ৰেণ্ড চ' সেইকাৰণে তাই ৰূপমক কথাখিনি শ্বেয়াৰ কৰিলে আৰু অলপ ভয়ো খাইছিলে যিহেতু এখন ছ'চাইটি এখন সমাজত তাই থাকে গতিকে সেই ভয়তে তাই কথাখিনি লুকাব চেষ্টা কৰিছিল বাট দেট ইজ হোৱাট ফ্ৰেণ্ডশ্বিপ ইজ এবাউট চবৰে পৰা বস্তু লুকুৱালেও নিজৰ ফ্ৰেণ্ডজনৰ পৰা কেতিয়াও কথা লুকুৱাব নোৱাৰি আৰু সেইকাৰণে দুবৰীয়ে ৰূপমৰ সৈতে গোটেইখিনি কথা শ্বেয়াৰ কৰিলে চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰাখো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি ওয়েলকাম বেক চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী আৰু শুনি আছো আজি ৰূপম আৰু দুবৰীৰ লাভ ষ্টৰী প্ৰেম আজাক ধুমুহা আগলৈ তেওঁ লিখিছে সেইদিনা মই বুজিব পাৰিছিলো তাই বদনামক ইমান কিয় ভয় কৰে লাহে লাহে দিনবোৰ গৈ থাকিলে আমাৰ HS এক্সাম আহিলে মই তাইৰ ফোন নম্বৰটো পোৱাৰ পৰা আজিকালি ফোনতেই তাইৰ সৈতে কথা পাতো মেছেজত কথা পাতো পৰীক্ষা শেষ হোৱাৰ পিছত মই তাইক লগ নোপোৱা হলো কাৰণ কলেজ বন্ধ যেতিয়াই দুবৰীহঁতৰ ঘৰৰ সন্মুখেৰে গৈছিলো তেওঁলোকৰ ঘৰৰ পিনে চাইছিলো কিজানিবা তাইক দেখাই পাওঁ দুবৰীয়ে মোক কিমান ভাল পায় মই নাজানো কিন্তু মই তাইক বহুত ভাল পাওঁ তাইক মই ক'ব পৰা নাছিলো কিন্তু ইনডাইৰেক্টলি তাইক বহুতবাৰ মই প্ৰেমৰ মেছেজ কৰিছিলো আৰু সেই মেছেজ কৰাৰ বাবে তাই বহুত মোক বেয়াও পাইছিলে এবাৰ সেইটো লৈ পেলাই আমাৰ মাজত কাজিয়াও হৈছিলে আমাৰ HSৰ ৰিজাল্ট দিলে মই ফাৰ্ষ্ট ডিভিজন পালো এইবাৰ মই আৰু BA নপঢ়ো মই ITI পঢ়িব যাম মই গুৱাহাটী যোৱাৰ আগতে এদিন দুবৰীক লগ ধৰি প্ৰপ'জ দিয়াৰ কথা ভাবিলো বহুত ভয় লাগিছিল বাট বহুত সাহস গোটাই তাইক মই লগ ধৰিলো সেইখিনিতো ক'লোৱে যামগৈ আৰু কাইলৈ গুৱাহাটীলৈ নতুন ঠাই ভালকে থাকিবা তাকে আৰু এই কথা এটা ক'ব লগা আছে কোৱা ৰ'বা কাহি লওঁ সদায় ভাল কথা কিছুমান কয় যে মোক কাহিনীটো কেলেহে বুজি নাপাওঁ তাৰমানে হেৰি কথাটো এনেকুৱা তোমাক ক'বলৈও ভয় লাগে ন চোৱা তুমিতো জানাই ন মোক আগতো তুমি কিবা কিবি কৰি থৈছা তো মই যোৱাৰ আগত কথাখিনি ক্লিয়াৰ কৰি থৈ গ'লে মোৰ মনটো শান্তি লাগি থাকিব তাৰমানে কি ক'ম আৰু তোমাকতো মই ভাল পাই পেলাইছোঁ এইটো তুমিতো অনুমান কৰিছাই কিন্তু কৈ দিছোঁ আৰু এতিয়া ৰূপম মই আগতেও তোমাক কৈছো তুমি আকৌ সেইটো কথা কেলেই উলিয়াইছা প্ৰব্লেমটো কি হয় সেইটো বুজি নাপালো মই প্ৰব্লেম মোৰ লাইফটো এটা প্ৰব্লেম হৈ গৈছে তুমি চোৱা মোৰ দেউতা নাই দেউতা নথকা এখন ঘৰত তাতে মোৰ বদনাম ইমান গাঁৱৰ মানুহৰ পৰা মই কেনেকুৱা পৰিস্থিতি ফেচ কৰিব লাগে প্ৰত্যেক দিনাই আৰু তোমাৰ মা দেউতা এইখিনি একেখিনি কথাকে কিমান শুনিম চোৱা তুমি ভাবা নেকি তুমি মোৰ লগত থাকিলে হেপী হ'ব নোৱাৰিম বুলি তোমাৰ মা দেউতাই মোক অলপো দেখিব নোৱাৰে তুমি জানানে অলপো দেখিব নোৱাৰে আৰু সেনেকুৱা চিটুৱেশ্যনত তুমি মা দেউতাক সৈতে বিয়া হ'বলৈ কোৱা নাই ন মোৰ লগতে বিয়া হ'ব লাগে তুমি ষ্টেণ্ড ল'ব পাৰিবা কিয় নোৱাৰিম মই পাৰিম মোক তুমি দেখাই নাই মোৰ আচলতে মই কি কৰিব লাগে মই জানো নহয় তুমি এতিয়া মোক চাহ দিবানে নিদিয়া খালি সেইটো কোৱা প্লিজ না বুলি নক'বা হা মই তোমাৰ বাহিৰে বেলেগৰ কথা চিন্তাও কৰিব নোৱাৰোঁ আৰু নকৰোঁ তুমি কথাটো মোক উত্তৰটো দিয়া তাৰমানে এতিয়া মইতো কাইলৈ যামগৈ ন ৰূপম এইটো প্ৰশ্নৰ উত্তৰ মই এনেকৈ দিব নোৱাৰিম মই জানো মই কি ফেচ কৰোঁ তেতিয়াহ'লে মই কাইলৈ যাম কিন্তু মই উত্তৰৰ কাৰণে বাট চাই ৰৈ থাকিম ভালকৈ যাবা চ' দুবৰীয়ে বাৰু প্ৰপ'জেল একচেপ্ট কৰিবনে জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড 93.5 ৰেড FM বজাতে ৰাখো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী ৱেলকাম বেক চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' লাভ ষ্টৰী ৰূপমৰ লাভ ষ্টৰী প্ৰেম আজাক ধুমুহা আগলৈ তেওঁ লিখিছে দুবৰী গুচি গ'ল পাহিবা মোৰ উত্তৰটো নিদিয়াকৈ তাই গুচি যোৱাৰ পৰা মই গুৱাহাটী গ'লোঁ মই তাইক ফোন কৰিছিলোঁ বহুত বুজাইছিলোঁ আৰু এদিন সেই দিনটো আহিলে যিদিনাখন তাই মোক ক'লে যে তাইও মোক ভাল পায় আৰু তাই মোৰ প্ৰপ'জেল একচেপ্ট কৰিলে সেইদিনা পাৰিবা সঁচাকৈ মই বলীয়া হৈ যাম যেন লাগিছিল কিমান যে ফূৰ্তি লাগিছিল মই আপোনাক ক'ব পৰা নাছিলোঁ আমি ফোনতে কথা পাতোঁ মই ঘৰলৈ আহিলে কেতিয়াবা লগ ধৰোঁ এবাৰ মই ঘৰলৈ আহিলোঁ পাহিবা মই তাইক ফোন কৰিছিলোঁ কিন্তু তাইৰ মোবাইলটো ৱেইটিং পালোঁ
মই ভাবিলো কাৰোবাৰ সৈতে চাগে কথা পাতি আছে মই আকৌ ফোন মাৰিলো আধা ঘণ্টাৰ পিছত আকৌ তাইৰ ফোন ৱেটিং পালো মোৰ বহুত চিন্তা লাগিলে আৰু মই একো নভবাকৈ তাহাঁতক ঘৰলৈ গলো ৰূপম তুমি যে হঠাৎ ভয় খাইছে চাগে দেখি এতিয়া ধেত কিয় ভয় খাম বহা ভয় খাবই লাগে ফোনটো ক'ত চাওঁ ফোনটো এয়া কি ইমান দেৰি পৰা ৱেটিং যে কালৈ ফোন কৰিছে পেহীৰ ল'ৰা দাদা ফোনটো দিয়া মোক ফোনটো দিয়া ফোন আকৌ কিয় লাগে মই কৈছোৱে দেখোন মই তোমাক চাওঁ না মোক কালৈ ফোন কৰিছে তাৰমানে তুমি মোক বিশ্বাস নকৰা বিশ্বাস কৰা নকৰা কথা নহয় মই ফোনটো চাওঁ আৰে কিয় দেই মই তোমাক কৈছোৱে দেখোন পেহীৰ ল'ৰা বুলি দিবানে নিদিয়া এটা কথা কোৱা অ'কে লোৱা পেহীৰ ল'ৰা দাদা নাম্বাৰ ছেভ নাই বাহ শুনি লোৱা নতুন নম্বৰৰ পৰা ফোন কৰিছে সেইটো কাৰণে বহুত দেৰি কথা পতা হ'ল আৰু মই নাম্বাৰটো ছেভ কৰিব নাপালোৱে তুমি আহি পালা মোক মিছ কল দেখা নাই তুমি কল বেক কৰিবলৈ আৰে জাষ্ট থৈছো আৰু তুমি আহি পাইছা চব এনেকে হয় ন এনেকে হৈছে কি কৰিম এতিয়া লগোৱা ফোন লগোৱা তুমি মই কৈছো ন ফোন লগোৱা টাইম ৱেষ্ট কৰি নাথাকিবা অ'কে ভণ্টি ক দাদা চৰি ভুলতে লগালো হেই নতুন ফোন মই লৈছো নে তই লৈছ চৰি হ'ব দে ৰাখ কিবা কবা হ'ল নে বিশ্বাস নে এতিয়াও বিশ্বাসৰ কথা নাই ইমান দেৰি ৱেটিং মই সেইটো কাৰণে তুমিও দেখাই দিলা গাঁৱৰ মানুহৰ দৰে তোমাৰো সেই একে চোৱা মই দেখা মেলা নহয় মই বহুত আঁতৰত আছিলো ন সেইকাৰণে ইনচিকিউৰ ফিল কৰিছিলো বেলেগ একো নহয় ইমান দিন মনত পৰিব আৰু ন মানুহ ইমান দিন আঁতৰত আছো ন আহি পাই যদি ফোনটো বিজি পাওঁ যদি মনটোতো বেয়া লাগিবই কিবা কিবি আহি সেইটোত আকৌ বেছি ভাবিবলগীয়া একো নাই হ'ব আৰু এতিয়া হ'ব দিয়া ইমান বুজাই থাকিব নালাগে মোক এতিয়া যেতিয়া লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ হয় তেতিয়া সন্দেহটো থাকে ইনচিকিউৰিটি থাকে ডাউটটো থাকে অকল যে ছোৱালীজনীৰে ডাউট হ'ব তেনেকুৱা নহয় ল'ৰাজনৰো হয়তো ডাউট থাকিব পাৰে চ' যেতিয়া ডাউট আহে ন তেতিয়া ক্লিয়াৰ কৰাটো বহুত নেচেচাৰী কাৰণ এবাৰ যদি সন্দেহৰ বীজ আৰম্ভ হৈ যায় তেতিয়া আৰু সেইটো আঁতৰোৱাত বহুত দিগদাৰী হৈ যায় চ' কেতিয়াও সন্দেহ আহিবলৈ নিদিব আৰু যদি আহে প্লিজ ক্লিয়াৰ কৰিব আৰু ৰেচপেক্ট কৰিব যদি পাৰ্টনাৰে আপোনাক কিবা কথাত সন্দেহ কৰে সদায় কৰি থকাটো ডেট ইজ নট একচেপ্টেবল বাট কেতিয়াবা যদি এনেকুৱা ডাউট বা সন্দেহ আহে তেতিয়াহ'লে আপুনি সেইটো ক্লিয়াৰ কৰাটো আপোনাৰ দায়িত্ব বিকজ ইফ ইউ লাভ দেট পাৰ্চন দেন ডেফিনেটলি ইউ উড ৱান্ট টু ক্লিয়াৰ অল কাইণ্ড অফ কনফিউজন এণ্ড ডাউট দেট ইয়ৰ পাৰ্টনাৰ হেভ ৰাইট গৈ থাকিম আগুৱাই আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মঞ্চ আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি বিকেন স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছো আজি ৰূপমৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা আগলৈ তেওঁ লিখিছে এনেদৰে দিনবোৰ গৈ থাকিলে কিন্তু এদিন মোৰ কপাল ইমানেই বেয়া যে মোৰ মা দেউতাই এষাৰ কথা গম পালে আৰু সেইদিনা ঘৰত ডাঙৰ ঘটনা কলৈ গৈছিলি লগৰ এটা ৰখি আছিলে লগৰ এটা নে এজনী নামঘৰৰ সন্মুখত দুবৰি মাৰিবলৈ গৈছিলি কাক লগ কৰিব গৈছিলি দুবৰীকে লগ কৰিব গৈছিলো লাজ লগা নাই বাপেৰৰ আগত এইবোৰ কথা কবলৈ দেউতা কিনো বেয়া কথা কৰিলো তাৰ লগত স্কুল গলো কলেজ গলো আৰু বেলেগ ছোৱালী নাই গাঁওখনত গোটেই পৃথিৱীখনতে নাই গাঁৱততো নাই গোটেই পৃথিৱীতে নাই বেলেগ ছোৱালী লগ কৰিবলগীয়া মোৰতো একো কথা নাই ন তাইৰ লগত মোৰ কিবা এটা আছে কাৰণে কি কিবা এটা আছে কিহৰ কিবা যিজনী ছোৱালীৰ গাঁৱত ইমান বদনাম এদিন কমলৰ লগত এদিন তমুকৰ লগত এদিন ভুচুকৰ লগত সেইজনী ছোৱালীহে পালেগে প্লিজ বেছি বেয়াকে ভাবিছা মই জানো বেছি বেয়াকে ভাবিছা আনাচোন কিবা এডাল আজি একেবাৰে শেষ কৰি পেলাম মই লুকুৱাই থোৱাটো বৰ ভাল বুলি ভবা নাই তাৰমানে আপোনালোকে যিবোৰ ভাবিছে তাইৰ কথা ভুল শুনিছো ভুল ভাবিছে এতিয়া বাপেকৰ আগত লোকৰ ছোৱালীৰ হয় উকালুটি কৰিব পৰা হ'ল উকালুটি কৰিব পৰা হ'ল কেলে নেমাৰিম আৰু দিম মনো কি বেয়া কথা কলো মনত যিটো আছে সেইটোৱে শুনা তোমাক কথা চিন্তা কৰি এৰি দিছো আৰু এক পইচাও নেপাও যদিহে হয় তাইক ধৰ নহলে আমাক ধৰ কৈ দিছো কিন্তু যেতিয়া এনেকুৱা এটা চিটুৱেশ্যন আহি পৰে য'ত ইউ হেভ টু চুজ ইয়ৰ পেৰেণ্টছ অৰ ইয়ৰ লাভড ওৱান দেট ইজ দ্য মষ্ট ডিফিকাল্ট চিটুৱেশ্যন আৰু এই চিটুৱেশ্যনটো লৈ বহুতে মোক কুৱেশ্যন সোধে বাট ইটছ ভেৰি ভেৰি ডিফিকাল্ট আফটাৰ অল ইটছ এবাউট চুজিং ইয়ৰ পেৰেণ্টছ এণ্ড ইয়ৰ লাভ বাট যিটো ডিচিশ্যনে আপুনি ল'ব সেইটো ডিচিশ্যনৰ যাতে লেটাৰ অন ৰিগ্ৰেট কৰিব নালাগে চ' আফটাৰ অল ডিচিশ্যন আপোনাৰে হ'ব আপুনি কি ডিচিশ্যন লয় ইয়াত কোনেও আপোনাক একো ফ'ৰ্চ কৰিব নোৱাৰে বাট যিটো ডিচিশ্যন আপুনি ল'ব সেইটোৰ বাবে পিছত যাতে আপুনি ৰিপেণ্ট বা ৰিগ্ৰেট কৰিব নালাগে সেইটো সদায় মনত ৰাখিব ৰূপমে কি ডিচিশ্যন লয় আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে
Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছে ৰূপমৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা আগলৈ তেওঁ লিখিছে মই গুৱাহাটীলৈ গুচি আহিলোঁ বহুত দুখ লাগিছে পাহিবা কাৰোবাক জানো ভাল পোৱাটো ভুল কাৰোবাক জানো ভাল পাই পেলাই পাহৰিব পাৰি কাৰোবাক জানো তেনেকৈ বাদ দিব পাৰি মোৰ মা দেউতাই কথাষাৰ একেবাৰে বুজি পোৱা নাই পিছলৈ সিচুৱেশ্যন এনেকুৱা হৈ গ'ল পাহিবা যে মোৰ মা দুবৰীহঁতৰ ঘৰত গৈ দুবৰীকো গালি পাৰি আহিছিলে তাইক ফোনো কৰিছিলে মোৰ সেই কথাটো শুনি বহুত বেছি বেয়া লাগিল যে আনৰ ছোৱালী এজনী মোৰ বাবে গালি খালে আৰু সেই কথাটো মই মাক সুধিলোঁ মা ক কি কৈছা এনেই আছো ক ভাত ফোন কিয় কৰিছ ইমান দিনৰ পিছত কিবা কাৰণতে ফোন কৰিছ ক আজিকালি ফোন কৰিলেও বেয়া পোৱা হ'লা নি সময় নাই মোৰ হাতত ক ঠিক আছে তেতিয়া তুমি দুবৰীহঁতৰ ঘৰলৈ গৈছিলা মই জানিছিলো তই সেইটো কথা সুধিবলৈকে ফোন কৰিছ মাৰৰ খবৰ কি দেউতাৰৰ খবৰ কি সেইবোৰতো চিন্তা নাই আনৰ ছোৱালীজনীৰ কথাহে তোৰ বেছি চিন্তা গৈছিলো বাপেকে গৈছিলো কি কৰিবি ক এতিয়া মা দেউতাৰ আগত চব কথা কলো মাৰপিট কৰিলে একো বুজিও নাপালে নিজৰ ল'ৰা হিচাপেতো তুমি মোৰ কথাকেইটা অকণমান ভাবি চাব পাৰা ন হেৰ তই আমাৰে ল'ৰা বুজিছ তোৰ দেউতাই যদি তোক মাৰিছে মই হলে তোক মাৰিয়ে পেলালো হয় দেউতাৰে তোকতো এৰি দিছে এইবাৰ যদি আহ নহয় তোক সোধাই নেৰে গতিকে এই ঘৰখনলৈ নাহিবি চা বাবা তোক মই এতিয়াও কৈছো সেই ছোৱালীজনী আমাৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে যদি বুজি পাইছ তোৰ কাৰণে ভাল যদি নাই বুজা তেতিয়াহ'লে আৰু আমি নুবুজাও আৰু তই এইখন ঘৰলৈ নাহিবি তোমালোক চবেই মোক ঘৰলৈ নাহিবা এবাৰতো মোৰ কথাটো শুনি চাব পাৰিলা তই ল'ৰা হিচাপে তোৰ চব কথা শুনিলো তই ছোৱালীজনীক ভাল পাৱ তই তাইক এৰিব নোৱাৰ তই আজি আমাক এৰিব পাৰ তই ইমান ডাঙৰ হৈ গলি তই তোৰ মা দেউতাক এৰিব পাৰ গতিকে তই এই পইচা কেইটা খৰচ নকৰিবি তোক লাগিব কাৰণ আজিৰে পৰা তোক আমি পইচাও নপঠিয়াও তই যি কৰ তই কৰ তই তাইৰ লগত থাক আৰু কোনোবা দিনা যদি তই ভাব ঘৰখনলৈ ঘূৰি আহিম বুলি সেইজনীক কিন্তু লৈ পেলাই আহিব নোৱাৰ আহিলে তই অকলে আহিবি দুৱাৰ খোলা আছে যদি তাইক লৈ আহ আমি মৰিলো তোৰ কাৰণে ৰাখ ফোন মই এতিয়া কি কৰো পাহিবা মই বহুত দুৰ্ভগীয়া মই দুবৰীক এৰিম নে মা দেউতাক এৰিম মই দুবৰীক পাহৰিব নোৱাৰো পাহিবা আজি 3 মাহমান হৈ গ'ল মোলৈ ঘৰৰ পৰা এটকাও পঠোৱা নাই কাৰোবাক ভাল পোৱাটো পাপ নেকি মোক এগৰাকী পাপীৰ দৰে গণ্য কৰিলে মোৰ মা দেউতাই এতিয়া ফোন কৰিলে মায়ে খালি এটাই কথা সোধে মোৰ দুবৰীৰ লগত ৰিলেশ্যন আছে নে নাই যদি আছে বুলি কওঁ তেওঁ ফোনটো কাটি দিয়ে মই কি কৰো পাহিবা মই বুজি পোৱা নাই মই দুবৰীকো এৰিব পৰা নাই মই মা দেউতাকো এৰিব নোৱাৰো মই একোৱে সিদ্ধান্ত ল'ব পৰা নাই ৰূপম এতিয়া তুমি বহুত বেছি সৰু হৈ আছা প্ৰথম কথা তুমি এতিয়াও পঢ়ি আছা চ' প্ৰথম কথাটো হ'ল তুমি তোমাৰ কেৰিয়াৰটো ঠিক কৰিব লাগিব এজ অফ নাও অল ইউ নিড ইজ ইউৰ পেৰেণ্টছ আৰু পেৰেণ্টছ নোহোৱাকৈ তুমি লাইফত কেতিয়াও আগবাঢ়িব নোৱাৰা সেইটো কথা মনত ৰাখিবা মই তোমাক এইটো কোৱা নাই যে তুমি প্ৰেম পাহৰি যোৱা বাট বৰ্তমান হোৱাট ইজ মোৰ ইম্পৰ্টেণ্ট ইজ ইয়ৰ কেৰিয়াৰ তুমি পঢ়া শুনা কমপ্লিট কৰা চাকৰি কৰা নিজৰ ভৰিৰ ওপৰত থিয় হোৱা তাৰপিছত ডিচিশ্যনছ বেলেগ হৈ যায় চ' এজ অফ নাও ইউ হেভ টু কনচেনট্ৰেট অন ইয়ৰ কেৰিয়াৰ আৰু এটা কথা সদায় মনত ৰাখিবা মা দেউতাক হাৰ্ট কৰি তুমি নিজে কেতিয়াও সুখত থাকিব নোৱাৰা সেই মা দেউতাই তোমাক আজি 30টা বছৰে 25টা বছৰে ডাঙৰ কৰিছে গতিকে সেই 25 বছৰ তুমি পাহৰি 2 বছৰ বা এবছৰীয়া প্ৰেমৰ কাৰণে তেওঁলোকক হাৰ্ট বা সন্মান নকৰিবা সময় আহিবলৈ দিয়া বুজাবা বাট এতিয়া তুমি নিজেই অবুজ হৈ আছা তুমি নিজেই সৰু তুমি নিজেই ইনমেচিয়ৰ গতিকে তুমি ইমান জ্যেষ্ঠজনক এজন মেচিয়ৰ্ড মানুহক বুজাব তুমি নোৱাৰা বিকজ তুমি নিজেই বহুত ইমেচিয়ৰ চ' এজ অফ নাও গো বেক টু ইয়ৰ পেৰেণ্টছ টক টু দেম চে চৰি এণ্ড দেন কনচেনট্ৰেট অন ইয়ৰ ষ্টাডিজ তাৰপিছত তুমি ইণ্ডিপেণ্ডেণ্ট হোৱা চাকৰি কৰা আৰু তাৰপিছত হয়তো সময় সলনি হৈ যাব মই এইটো নকওঁ যে তোমাৰ মা দেউতাই মানি যাব বাট হয়তো তেতিয়া যেতিয়া তুমি ডাঙৰ হ'বা তুমি নিজৰ ভৰিত নিজে থিয় হ'বা তেতিয়া হয়তো তেওঁলোকক কনভিন্স কৰিবলৈ অকণমান সহজ হ'ব আৰু হয়তো তেতিয়ালৈ তোমাৰ মনো পৰিৱৰ্তন হৈ যাব পাৰে বাট বৰ্তমান তুমি তোমাৰ মা দেউতাক এৰি নিদিবা বিকজ লাইফত তুমি আগুৱাবলৈ তোমাৰ মা দেউতাক ছাপোৰ্ট তোমাৰ মা দেউতাৰ আশীৰ্বাদ তোমাৰ মা দেউতাৰ মৰম আৰু ভালপোৱা লাগিবই মা দেউতাৰ আশীৰ্বাদ নোহোৱাকৈ তুমি জীৱনত একো কৰিব নোৱাৰিবা গতিকে দুয়োটাই এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত ডিচিশ্যন এটা লোৱা আৰু তুমি ঘৰত যোৱা সময় লোৱা পঢ়া শুনা কমপ্লিট কৰা তাৰ পিছৰ কথা পিছত চিন্তা কৰিবা এজ অফ নাও প্লিজ কনচেনট্ৰেট অন ইয়ৰ লাইফ এণ্ড ইয়ৰ কেৰিয়াৰ বেলে আছিলে আজিৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা এতিয়া মই পাহিও বিদায় লৈছো এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং ইউ গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ 93.5 Red FM बजाते रहो।